গ্ৰন্থমেলা আচলতে কাৰো ব্যক্তিগত সম্পত্তি নহয়। এইবাৰ গ্ৰন্থমেলালৈ কাক নিমন্ত্ৰণ কৰিছে, এওঁলোকৰ সাহিত্যকৰ্মৰ মূল্য কিমান, মই অতি ক্ষোভ আৰু খঙেৰে লক্ষ্য কৰিছোঁ। সকলোলৈকে মই আহিব লগা নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ আমি যি 2020ৰ ভয়ংকৰ সময় পাৰ কৰিলোঁ সেই সময়খিনি অন্ত পৰক। অসমত যেতিয়া প্ৰথম গ্ৰন্থমেলা হৈছিলে চন্দ্ৰপ্ৰসাদ শইকীয়াৰ দিনত প্ৰকাশন পৰিষদে কৰিছিলে, সেই গ্ৰন্থমেলা লোক আমাৰ বহুত উৎসাহ আছিল। আমি সকলোৱে বৰ আনন্দৰে সেই গ্ৰন্থমেলাৰ বাবে ৰৈ আছিলোঁ। আমাৰ সেইখিনি সময়ত আজিৰ দৰে অনলাইনত কিতাপ পত্ৰ নেপাইছিলে। আমি কিতাপ পত্ৰ গোটাবলৈ বহুত কষ্ট কৰিব লাগিছিলে। আমি কেতিয়াবা ৰেলত উঠি কলিকতা পাইছিলোঁগৈ গৈ, তাৰ পৰা আমি কিতাপ গোটাইছিলোঁ। কিন্তু যেতিয়া আমি হাততে গুৱাহাটীত গ্ৰন্থমেলাত ডাঙৰ ডাঙৰ আটাইবোৰ পাব্লিচাৰ আহিলে, তেওঁলোকৰ মেট মৰা সম্ভাৰ আনিলে, আমি বৰ উৎসাহিত হৈছিলোঁ। মোৰ মনত আছে আমি এটা ডাঙৰ কেনভাছৰ বেগ চিলাই লৈছিলোঁ কিতাপখিনি লৈ যাবৰ কাৰণে। তেতিয়া আমি টংলাত আছিলোঁ, গুৱাহাটীৰ পৰা টংলালৈ কিতাপখিনি ভাৰ বৈ নিবলৈ প্ৰকাণ্ড এটা কেনভাছৰ বেগ চিলাই লৈছিলোঁ। বহুতেই দেখিছিলোঁ একোটা একোটা ডাঙৰ বস্তা আনিছিল কিতাপ কিনিবলৈ, আৰু পৰম উৎসাহেৰে আমি গ্ৰন্থমেলাত কিতাপ কিনিছিলোঁ। আৰু বহু তাতে আলোচনা হৈছিলে। আমাৰ বহুত লেখক বন্ধু সকলো আহিছিল। আমাৰ এক সুন্দৰ সজীৱ আড্ডা হৈছিল, আৰু আমি সেই গ্ৰন্থমেলাৰ সেই সুন্দৰ দিনবোৰ এতিয়াও মই বৰ আনন্দৰে সোঁৱৰোঁ। কিন্তু সময় পাৰ হৈ আহিল, গ্ৰন্থমেলাৰ চৰিত্ৰও বদলি আহিছে। এতিয়া আৰু আগৰ দৰে মানুহে বস্তা ডাঙৰ ডাঙৰ বেগ লৈ কিতাপ কিনিবলৈ নাহিলেও হয়। এতিয়া অনলাইনত কিতাপ উপলব্ধ হ'ল, বিভিন্ন ফৰ্মত কিতাপ পঢ়িব পৰা হ'ল। তথাপিও গ্ৰন্থমেলাৰ প্ৰতি এতিয়াও মানুহৰ আৱেগ আৰু উৎসাহ কমা নাই। কিন্তু মই অতি ক্ষোভ আৰু খঙেৰে লক্ষ্য কৰিছোঁ আমাৰ বৰ্তমানৰ গ্ৰন্থমেলাবোৰ যেন চৰকাৰৰ কিছুমান হাতৰ খেলা হৈ পৰিছে, পুতলা হৈ পৰিছে। এইবাৰ গ্ৰন্থমেলালৈ বিশিষ্ট অতিথিৰূপে কাক নিমন্ত্ৰণ কৰিছে, তথাগত। আগেবাৰ মাতিছিল দুৰ্জয় দত্ত। এওঁলোকৰ সাহিত্যকৰ্মৰ মূল্য কিমান? আমি এই নিমন্ত্ৰিত অতিথিসকলক মুখ্য অতিথি হিচাপে মাতি নতুন প্ৰজন্মৰ আগত আমি কৈছোঁ যে চোৱা, এওঁলোকৰ সাহিত্য হৈছে ভাল সাহিত্য, এওঁলোকক সাহিত্য পঢ়া আৰু তোমালোকে শিকা। এইবিলাক মই ভাবোঁ খুব ভুল হৈছে। আৰু গ্ৰন্থমেলা আচলতে কাৰো ব্যক্তিগত সম্পত্তি নহয়। এই গ্ৰন্থমেলা অনুষ্ঠিত কৰা হয় আমাৰ ৰাইজৰ পইচাৰে, আৰু ইয়াত ৰাজনীতি বা শাসক গোষ্ঠীৰ প্ৰত্যক্ষ প্ৰভাৱ পৰাটো মই নিবিচাৰোঁ। গ্ৰন্থমেলা হওক, সকলো কুপ্ৰভাৱৰ পৰা আঁতৰি মংগলময় পৰিৱেশত, শুভ পৰিৱেশত গ্ৰন্থমেলা হওক, আৰু এই গ্ৰন্থমেলাত সকলোৱে আনন্দৰে অংশগ্ৰহণ কৰক আৰু কিতাপৰ ভৱিষ্যত সুদৃঢ় কৰক। আহিব লগা আটাইবোৰ গ্ৰন্থমেলালৈকে মোৰ শুভেচ্ছা থাকিল।